Hello students, welcome to my YouTube channel e-learning hub. এই ভিডিওটোত গোৱালপাৰা জিলাৰ ক্লাছ 9 ৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰটো সমাধান কৰিবলৈ গৈ আছো। তোমালোকে ভিডিওটো শেষলৈকে চাবা আৰু যদি চেনেলটোত নতুনকৈ আহিছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। আমি প্ৰথমে 10টা MCQ আছে, সেই 10 MCQ 10টা আগতে সমাধান কৰি দিম। প্ৰথমে আছে এই নম্বৰত কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? চাইট অপশন দিয়া আছে লৰ্ড মাউণ্টবেটেন, লৰ্ড কাৰ্জন, লৰ্ড আৰউইন, লৰ্ড কেনিং। শুদ্ধটো হ'ব অপশন 2 লৰ্ড কাৰ্জন। তাৰপিছত বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল জগদীশ চন্দ্ৰ বসু, গিৰীশ ঘোষ, প্ৰফুল্ল চন্দ্ৰ ৰয়, অৰবিন্দ ঘোষ। অপশন 3 প্ৰফুল্ল চন্দ্ৰ ৰয়। তাৰপিছত কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিলে? এটো স্বদেশী আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন। শুদ্ধটো হ'ব কি অপশন 4 ভাৰত ত্যাগ আন্দোলন। তাৰপিছত চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? 5 ফেব্ৰুৱাৰী 1922, 31 জানুৱাৰী 1930, 8 আগষ্ট 1942, 6 এপ্ৰিল 1919। ইয়াৰ শুদ্ধটো হ'ব কি অপশন 1 5 ফেব্ৰুৱাৰী 1922। অসমত ইংৰাজে ডাক প্ৰথাৰ বিলুপ্ত ঘটাইছিলে? ইয়াতে চাইট অপশন দিয়া আছে, শুদ্ধটো হ'ব কি অপশন নম্বৰ 1 1883 চনত। IUCN সংস্থাটোৰ তলৰ কোনটো সংস্থাৰ অন্তৰ্গত? ইউনেস্কো, UNDP, WWF, UNEP। এটো হ'ব কি অপশন 3 WWF। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ চাইট অপশন দিয়া আছে, শুদ্ধটো হ'ব কি অপশন 2 0.035%। তাৰপিছত তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? ইয়াতে চাইট অপশন দিয়া আছে, শুদ্ধটো হ'ব কি অপশন 2 ওজন। তাৰপিছত আই নম্বৰ ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিলে? এটো কিমান চনত পঠিয়াইছিলে? এটো পঠিয়াইছিলে অপশন 2 মাৰ্চ মাহৰ 1946 চনত। তাৰপিছত নাবাৰ্ডৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? দিল্লীত, গুৱাহাটীত, মুম্বাইত, লক্ষ্ণৌ। আৰু কাৰেক্ট আনসাৰ কি হ'ব? মুম্বাই। শুদ্ধ বিচাৰ কৰা, ইয়াতে শুদ্ধ কোনটো অশুদ্ধ কোনটো এটি ওলাব লাগে। আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হ'ল জৰ্জ চিজহম। আৰু এইটো কি হ'ব? এইটো শুদ্ধ। তাৰপিছত IUCNৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। এইটো শুদ্ধ। তাৰপিছত বংগদেশৰ একত্ৰীকৰণ হৈছিল 1905 চনত। এইটো অশুদ্ধ। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1857 চনত। এইটো ফলছ, অশুদ্ধ। মহাত্মা গান্ধীয়ে পোনপ্ৰথমে সত্যাগ্ৰহ শব্দটো দক্ষিণ আমেৰিকাত ব্যৱহাৰ কৰিছিল? এইটো ফলছ। তাৰপিছত সাকাৰীয়া আয়োগ গঠন হৈছিল 1983 চনত। এইটো হ'ব ট্ৰু। দেশ এখনত কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ। এইটো ট্ৰু, শুদ্ধ। তাৰপিছত লাষ্ট চেকক মুদ্ৰা হিচাপে গণ্য কৰিব পাৰি? এইটো ফলছ। তাৰপিছত 7টা খালী ঠাই আছে। পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ ডেছ অধিৱেশনত? কংগ্ৰেছৰ লাহোৰ অধিৱেশনত। তাৰপিছত 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিলে ৰামচাই মেকডোনাল্ড। মুনিৰাম দেৱানৰ লগত কাক ফাঁচীকাঠত ওলোমোৱা হৈছিলে? মুনিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচীকাঠত ওলোমোৱা হৈছিলে। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়, 5 জুন। বৰ্তমান পৃথিৱীৰ 10% স্থলভাগ মৰুকৰণত কবলত পৰিছে? এইটো হ'ব 38%। 1926 চনত প্ৰতিষ্ঠা হোৱা অসমৰ প্ৰথমটো বেংক হ'ল গুৱাহাটী বেংক। ডেছ আছিল সংবিধান সভাৰ স্থায়ী সদস্য? ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ স্থায়ী সদস্য। তাৰপিছত চমুত্তৰ কেইটামান আছে, 20টামান চমুত্তৰ। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিলে? এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিলে? বন্দে মাতৰম গীতটিৰ ৰচক কোন?
1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম লিখা। সীমান্ত গান্ধী বুলি কাক জনা যায়? মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিলে? জয়ন্তীয়া বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিলে? অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফ্ট মিলজক আৰ্জি লিখিছিল? তাৰপিছত কুৱেশ্যন নম্বৰ আই, এটা প্ৰতিৰোধৰ উদাহৰণ দিয়া। তাৰপিছত যে নম্বৰত আছে নিৰপেক্ষ সামগ্ৰী মানে কি? সম্পদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। সেউজ গৃহ গেছ মানে কি বুজা? আঞ্চলিক পৰিৱেশৰ এটা উদাহৰণ দিয়া। গোলকীয় উত্তাপ ৰোধ কৰাৰ এটা পৰামৰ্শ দিয়া। সাৰ্বভৌম মানে কি বুজা? তাৰপিছত ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিলে? খচৰা কমিটিৰ অধ্যক্ষজনৰ নাম কি? বিনিময় প্ৰথা কি? অবিহিত মুদ্ৰা এটা উদাহৰণ দিয়া। মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি? তাৰপিছত কুৱেশ্যন নম্বৰ 5, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিলে? কুৱেশ্যন নম্বৰ 6, গান্ধী আৰউইন চুক্তি কি? ইয়াৰ দুটা চৰ্ত লিখা। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা, নাইবা স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা বৰ্ণনা কৰা। অসমত 1857-58 চনৰ বিদ্ৰোহৰ বিফল হোৱাৰ কাৰণবোৰ লিখা, নাইবা ফুলগুৰি দাবাৰ ওপৰত এটি টোকা লিখা। অসহযোগ আন্দোলনৰ কাৰকবোৰ কি কি? মহাত্মা গান্ধীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিলে? তাৰপিছত কুৱেশ্যন নম্বৰ 10, সম্পদ পৰিৱৰ্তনশীল, এইটো ব্যাখ্যা কৰা। এটা 2 নম্বৰ আছে। নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা। ইয়াতে 3 নম্বৰ আছে, গতিকে 3টা পাৰ্থক্য লিখিব লাগিব, তিনিটা। মৰুকৰণ কি? ইয়াৰ দুটা কাৰণ উল্লেখ কৰা। প্ৰদূষণ মানে কি? মাটি কিদৰে প্ৰদূষিত হয়? সম্পদ সংৰক্ষণ বুলিলে কি বুজা? সম্পদ সংৰক্ষণৰ যিকোনো 3টা পদ্ধতি উল্লেখ কৰা, নাইবা সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা। ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিলে? মুদ্ৰাৰ প্ৰাবল্য গুণ মানে কি? ভাৰতৰ শীৰ্ষস্থানীয় বেংকটোৰ নাম কি? ইয়াৰ দুটা কাৰ্য উল্লেখ কৰা, নাইবা মুদ্ৰাৰ কাৰ্যবিলাক লিখা। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। ইয়াতে 4 নম্বৰ আছে, গতিকে তোমালোকে পইণ্টকেইটা লিখি অলপ বহালাই লিখিব লাগিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।